নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 8, বতাহ, ধুমুহা আৰু ঘূৰ্ণীবতাহ। আৰু যিসকলে মোৰ চেনেলত নতুন আহিছা, চেনেলটো প্লিজ তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়াহে তোমালোকে আগন্তুক ভিডিঅ'সমূহ চাব পাবা। এতিয়া চোৱা কি কৈছে, ইংৰাজী 1999 চনৰ 18 অক্টোবৰৰ দিনা এটা কোবাল ঘূৰ্ণীবতাহে 200 কিলোমিটাৰ ঘণ্টা দ্ৰুতিৰে উৰিষ্যাত বিস্তৰ ক্ষতিসাধন কৰিছিল। তাৰ প্ৰকোপত 45,000 ঘৰ বিনষ্ট হৈছিল আৰু প্ৰায় 7 লাখ মানুহ গৃহহীন হৈছিল। একে বছৰতে 29 অক্টোবৰত 260 কিলোমিটাৰ ঘণ্টা বেগেৰে অহা দ্বিতীয়টো ঘূৰ্ণীবতাহে পুনৰাই উৰিষ্যাক কোবাই গৈছিল। ইয়াৰ লগতে প্ৰায় 9 মিটাৰ ওখ পানীৰ ঢৌ আহিছিল। হাজাৰ হাজাৰ লোক মৃত্যুমুখত পৰিছিল আৰু কোটি কোটি টকাৰ সম্পত্তি নষ্ট হৈছিল। এই ঘূৰ্ণীবতাহৰ তাণ্ডৱত কৃষি, যাতায়াত, যোগাযোগ আৰু বিদ্যুৎ যোগানৰ প্ৰভূত ক্ষতি হৈছিল। তাৰ পিছত কি কৈছে চোৱা, কৈছে যে কিন্তু ঘূৰ্ণীবতাহনো কি? এতিয়া এই যে আমি ঘূৰ্ণীবতাহৰ সম্বন্ধে যে পঢ়িলোঁ যে 1999 চনত যে হৈছিল 8 অক্টোবৰৰ দিনা, তে এই ঘূৰ্ণীবতাহনো কি? ঠিক আছে, এতিয়া কৈছে চোৱা, সিহঁতৰ উৎপত্তি কেনেকৈ হয়, সিহঁত কিয় ইমান বিধ্বংসী? এই পাঠত আমি এনেধৰণৰ কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰিম। আমি বায়ুৰ সৈতে জড়িত কিছুমান ক্ৰিয়াকলাপেৰে আৰম্ভ কৰোঁ। এই ক্ৰিয়াকলাপবোৰ ঘূৰ্ণীবতাহ সম্পৰ্কে কিছুমান মূল কথাৰ আভাস দিব। আৰম্ভ কৰাৰ আগতে আমি মনত পেলোৱা যে গতি কৰি থকা বায়ুকে বতাহ বোলে। এতিয়া এটা সৰু প্ৰশ্ন যে বতাহ কি, সেইটো পৰীক্ষাত দিব পাৰে। তো তোমালোকে কি ক'বা যে গতি কৰি থকা বায়ুকেই বতাহ বোলে। ঠিক আছে, এতিয়া আহিল বায়ুৱে চাপ দিয়ে। কৈছে বতাহে বায়ুৱে কি কৰে, চাপ দিয়ে। এতিয়া চোৱা তোমালোকে কেনেকৈ গম পাবা। কৈছে প্ৰথমতে হাফৰ থকা টিনৰ টেমা এটা লোৱা। টেমাটোৰ প্ৰায় আধা ভাগ পানীৰে পূৰ কৰা। মমৰ শিখাত টেমাটো গৰম কৰি পানীখিনি উতলোৱা। কিছু সময়ৰ বাবে পানীখিনি উতলিবলৈ দিয়া। তাৰ পিছত মমবাতিডাল নুমাই দিয়া। তাতোকৈ টেমাৰ সাঁফৰখন টানকৈ বন্ধ কৰি দিয়া। গৰম টেমাটো হাতেৰে ধৰোঁতে সতৰ্ক হ'ব। এতিয়া সাৱধানে ধাতুৰ চৰিয়া বা বেচিন এটাত টেমাটো থোৱা। তাৰ পিছত টেমাটোৰ ওপৰত ঠাণ্ডা পানী ঢালা। এনেকৈ তোমালোকে এই ক্ৰিয়াকলাপটো কৰি চাব পাৰা। এয়া তোমালোকক ছবি দিও দেখাই দিছে। এইবোৰ অভিজ্ঞতাই দেখুৱায় যে বায়ুৱে চাপ প্ৰয়োগ কৰে। বায়ুৰ চাপৰ বাবেই বতাহত গছৰ পাত, বেনাৰ বা পতাকা লৰচৰ কৰে। বায়ুৰ চাপ প্ৰদৰ্শন কৰা আৰু কিছুমান অভিজ্ঞতা তুমি উল্লেখ কৰা। এতিয়া টেমাটো বা বটলটোৰ আকৃতি পৰিৱৰ্তনৰ ব্যাখ্যা দিবলৈ প্ৰয়াস কৰোঁ আহা। টেমাটোৰ ওপৰত ঠাণ্ডা পানী ঢালি দিলে টেমাটোৰ অভ্যন্তৰৰ কিছু বাষ্প পানীলৈ ঘনীভূত হোৱাৰ পৰিণতিত টেমাৰ অভ্যন্তৰত বায়ুৰ পৰিমাণ কিছু হ্ৰাস পায়। ফলত টেমাৰ অভ্যন্তৰৰ বায়ুৰ চাপ টেমাৰ বহিৰ্ভাগৰ বায়ুৰ চাপতকৈ কমি যায়। এই কাৰণেই টেমাটো সংকুচিত হৈ পৰে। এইটো ক্ৰিয়াকলাপৰ পৰা পুনৰ প্ৰতিপন্ন হ'ল যে বায়ুৱে চাপ প্ৰয়োগ কৰে। ঠিক আছে, বুজি পাইছা? নেক্সট কৈছে বায়ুৰ চাপ নিম্ন হ'লে কোবাল বতাহৰ সৃষ্টি হয়। বায়ুৰ চাপ যদি নিম্ন হয় তেতিয়া কি হয়, কোবাল বতাহৰ সৃষ্টি হয়। এতিয়া সেইটো এটা পৰীক্ষা কৰি তোমালোকক চাব দিছে, সেইটো তোমালোকে চাব পাৰা। ঠিক আছে, আৰু ইয়াত টেমাটোৰ কথাটো তোমালোকে পঢ়িলা। এতিয়া চোৱা কি কৈছে, কাগজৰ সৰু টুকুৰা এটা মুটোৰ কৰি বল এটা সজা। বলটো এটা খালী বটলৰ মুখ আকাৰতকৈ সৰুকৈ বনাবা। ইয়াত যেনেকৈ তোমালোকক দেখাই দিছে চোৱা, এনেকৈ বনাবা। তাৰপিছত ফু মাৰি বটলটোৰ ভিতৰলৈ ঠেলি পঠাবলৈ চেষ্টা কৰা। বিভিন্ন আকাৰৰ বটল লৈ ক্ৰিয়াকলাপটো বাৰম্বাৰ কৰিবলৈ চেষ্টা কৰা। তোমাৰ বন্ধুবৰ্গক কাগজৰ বলটো বটলৰ ভিতৰলৈ ফু মাৰি সুমুৱাই দিবলৈ প্ৰত্যাহ্বান জনোৱা। প্ৰহেলিকা আৰু প্ৰজ্ঞানে নিম্নোক্ত প্ৰশ্নটোৰ বিষয়ে গুণগাথা কৰি আছে। কাগজৰ বলটো বটলৰ ভিতৰলৈ ঠেলি দিয়াটো কিয় দুঃসাধ্য? এতিয়া কৈছে বেলুনবোৰ ফুলোৱা। দুটা প্ৰায় সমান আকাৰৰ বেলুন লোৱা। বেলুন দুটাত অলপ অলপ পানী ভৰোৱা। বেলুন দুটা ফুলোৱা আৰু এডাল সূতাৰে সিহঁতক বান্ধা। এতিয়া বেলুন দুটা চাইকেলৰ স্পক
বা মাৰি এডালত 8ৰ পৰা 10 চেণ্টিমিটাৰ ব্যৱধানত ওলমাই দিয়া। বেলুন দুটাৰ মাজৰ ঠিক ঠাইখিনিত ফু মাৰি দিয়া। কি ঘটিব বুলি ভাবিছিলা? কি ঘটিল? বিভিন্ন ধৰণে বেলুন দুটাৰ ওপৰত ফুৱাই দিয়া আৰু কি ঘটে লক্ষ্য কৰা। সেইটো লক্ষ্য কৰিব দিছে। ফু মাৰি ওপৰলৈ তুলিব পাৰানে? 20 চেণ্টিমিটাৰ দীঘল আৰু 3 চেণ্টিমিটাৰ বহল কাগজৰ ফিটা এডাল। আকৌ এটা তোমালোকক পৰীক্ষা কৰিব দিছে। আৰু ছাত্ৰ ছাত্ৰীসকল এই পৰীক্ষাসমূহ তোমালোকে নিজে পঢ়িবা। পঢ়ি পৰীক্ষাসমূহ তোমালোকে নিজে অলপ চাবা। ঠিক আছে, মই অলপ যিসমূহ ডাৰ্ককৈ লিখি দিছে সেইখিনি কলা চিয়াহীৰে যিবিলাক লিখি দিছে অলপ কাঢ়াকৈ এইখিনি পঢ়ি দিছোঁ। চোৱা, কৈছে বতাহৰ গতি বঢ়াৰ লগে লগে বায়ুৰ চাপ কমি যায়। যেতিয়া বতাহৰ গতি বাঢ়ে তেতিয়া কি হয়? বায়ুৰ চাপ কমি যায়। তীব্ৰ গতিৰ বতাহ ঘৰৰ মধুচৰ ওপৰেৰে প্ৰবাহিত হ'লে কি ঘটিব পাৰে তোমালোকে অনুমান কৰিব পাৰিবানে? মধুচবোৰ নিশকতীয়া হ'লেও সেইবোৰ উৰুৱাই নিব। তোমালোকৰ যদি তেনে অভিজ্ঞতা হৈছে তেন্তে বন্ধুবৰ্গৰ সৈতে সেই অভিজ্ঞতাৰ বিনিময় কৰা। বতাহ কেনেকৈ সৃষ্টি হয়? বতাহে কেনেকৈ বৰষুণ কঢ়িয়াই আনে আৰু বতাহে মাজে সময়ে কেনেকৈ বিধ্বংসী ৰূপ লয় বুজিবলৈ চেষ্টা কৰোঁ আহা। তোমালোকে ইতিমধ্যে শিকিলা যে গতিপ্ৰাপ্ত বায়ুকে বতাহ বোলে। তোমালোকক এই পাঠটো আৰম্ভ কৰাৰ আগতেই মই পঢ়াই লৈছোঁ, হয়নে নাই, যে গতিপ্ৰাপ্ত বায়ুকে কি বোলে? বতাহ বোলে। বায়ু উচ্চ চাপ সম্পন্ন অঞ্চলৰ পৰা নিম্নচাপ থকা অঞ্চললৈ বয়। এইটো মনত ৰাখিবা। হায়াৰ প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰত যায়। ঠিক আছে, হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈ যায়। বায়ু উচ্চ চাপ সম্পন্ন অঞ্চলৰ পৰা নিম্নচাপ থকা অঞ্চললৈ বয়। চাপৰ পাৰ্থক্য ভাৰী হৈ থাকিলে বায়ুৰ গতিও অনুৰূপভাৱে বৃদ্ধি হয়। কিন্তু প্ৰকৃতিত চাপৰ পাৰ্থক্যৰ সৃষ্টি কেনেকৈনো হয়? ইয়াৰ বাবে উষ্ণতাৰ পাৰ্থক্য দায়ী নেকি? তলৰ ক্ৰিয়াকলাপটোৱে এই বিষয়ে বুজি পোৱাত তোমালোকক সহায় কৰিব। এতিয়া আহিল বায়ু গৰম হ'লে প্ৰসাৰিত হয়। পানী উতলাব পৰা নলী এটা যোগাৰ কৰা। নলীটোৰ মুখত বেলুন এটা বহলাই টানকৈ লগাই দিয়া। বেলুনটো টানকৈ লগাবলৈ আঠাযুক্ত ফিটা ব্যৱহাৰ কৰিব পাৰা। এটা বিকাৰত অলপমান গৰম পানী ঢালা। বেলুনসহ নলীটো গৰম পানীত সুমুৱাই দিয়া। বেলুন আকৃতিৰ কিবা পৰিৱৰ্তন হয় নেকি চাবলৈ 2-3 মিনিট সময় বেলুনটো নিৰীক্ষণ কৰা। এইটো তোমালোকক বেলুনৰ ওপৰত এটা পৰীক্ষা কৰি চাব দিছে। এইটো তোমালোকে চাব পাৰা। এতিয়া কৈছে নলীটো উলিয়াই আনি কোঠালীৰ উষ্ণতালৈ ঠাণ্ডা হ'বলৈ দিয়া। আন এটা বিকাৰত হিমশীতল পানী লোৱা আৰু বেলুনৰ সৈতে নলীডাল ঠাণ্ডা পানীত 2 পৰা 3 মিনিট সময়ৰ বাবে থোৱা। বেলুনৰ আকৃতিৰ পৰিৱৰ্তন লক্ষ্য কৰা। এনেকৈ খুব ধুনীয়াকৈ লাহে লাহে তোমালোকে ইয়াক গিলাচত যেনেকৈ ৰাখিছে চোৱা। এটা গিলাচত দিছে পানী উতলাব পৰা নলীৰ মুখত বেলুন এটা বান্ধি দিয়া হৈছে। আৰু 2 নম্বৰ গ্লাছত দিছে নলীটো গৰম পানীত ডুবাই দিয়া হৈছে। 3 নম্বৰত দিছে নলীটো অতি শীতল পানীত ডুবাই দিয়া হৈছে। ঠিক আছে, এনেকৈ তিনিটাত এতিয়া বেলুনৰ অৱস্থাটো কি এইটো তোমালোকে নিজেই লক্ষ্য কৰিব পাৰিছা হয়তো। এনেকৈ তোমালোকে ঘৰতো 3টা গিলাচ লৈ এই এক্টিভিটিটো কৰি চাব পাৰা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত নেক্সট আকৌ আহিলে এক্টিভিটি 8.6। আকৌ এটা কৰিব দিছে যে একে আকাৰৰ 2খন কাগজৰ মোনা বা কাগজৰ খালী কাপ লোৱা। ধাতু বা কাঠৰ মাৰি এডাল 2 মূৰত মোনা 2খন ওলোটাকৈ আঁৰি দিব দিছে। এয়া চোৱা, এনেকৈ 2টা মোনা কি কৰিছে? আঁৰি দিছে। তাৰপিছত কি কৈছে চোৱা, যে সূতাৰডালেৰে মাৰিডাল তুলসীৰ দৰে ধৰি থকা আৰু এনেকৈ তোমালোকক যেনেকৈ ধৰি ৰাখিছে এনেকৈ ধৰি থাকিব দিছে। চিত্ৰত দেখুওৱাৰ দৰে এডাল জ্বলি থকা মমবাতি যিকোনো এটা মোনাৰ তলত ধৰা। কি লক্ষ্য কৰা? মোনা দুখনৰ ভাৰসাম্য কি ব্যাহত হ'ল? এয়া মোনা দুডাল যে আছে এনেকৈ তলত তোমালোকে কি কৰিবা? মোমবাতিডাল ধৰিবা। ধৰিলে চাবাচোন যে ভাৰসাম্যৰ কোনো তোমালোকৰ পৰিৱৰ্তন হৈছে নেকি? সেইটো
চাব দিছে। তাৰপিছত কৈছে যে কি ঘটে লক্ষ্য কৰা, মোনা দুখনৰ ভাৰসাম্য কিয় ব্যাহত হ'ল? এই ক্ৰিয়াকলাপটোৱে গৰম বায়ু ঊৰ্ধ্বগামী হোৱাটো সূচাইছেনে? মানে গৰম বায়ু ঊৰ্ধ্বগামী হোৱাটো সূচাইছেনে? গৰম বায়ু ঊৰ্ধ্বগামী হওঁতে ই মমবাতিৰ ওপৰৰ মোনাখন ওপৰলৈ ঠেলি দিয়ে। ভাৰসাম্য নাইকিয়া হোৱা অৱস্থাটোৱে গৰম বায়ু চেঁচা বায়ুতকৈ পাতল বুলি প্ৰতীয়মান নকৰেনে? ধোঁৱা সদায় ঊৰ্ধ্বগামী হোৱাৰ কাৰণ এতিয়া তোমালোকে ব্যাখ্যা কৰিব পাৰিবানে? মানে ধোঁৱা কিয় তলৰ পৰা যে ওপৰৰ ফালে যে যায়, এইটো কিয় হয় সেইটো তোমালোকে ব্যাখ্যা কৰিব পাৰিবানে? এই মোনাটো যে এটা কি হ'ল, মানে এডাল হেৰিতো দুটা মোনা বান্ধিছে হয়নে নাই? কিন্তু এটা মোনা তলৰ ফালে নামি আহিছে আৰু এটা মোনাৰ তলত মোমবাতি দিয়াৰ লগে লগে সেই মোনাটো কি হ'ল, ওপৰলৈ অলপ উঠি গ'ল হয়নে? এতিয়া এইটো কিয় হৈছে কৈছে। তাৰপিছত কৈছে চোৱা, এইটো মনত ৰখা দৰকাৰ যে গৰম কৰিলে বায়ু প্ৰসাৰিত হয়। গৰম কৰিলে কি হয়, বায়ু প্ৰসাৰিত হয় আৰু বেছি ঠাই আগুৰে। যেতিয়া একোটা বস্তুৱে বেছি ঠাই আগুৰে তেতিয়া ই পাতল হয়। সেইকাৰণে গৰম বায়ু ঠাণ্ডা বায়ুতকৈ পাতল। গৰম বায়ু কি হয়, ঠাণ্ডা বায়ুতকৈ পাতল। ধোঁৱা ওপৰলৈ উঠাৰ কাৰণ এইটোৱেই। প্ৰকৃতিত এনে বহুতো ঠাই আছে য'ত গৰম বায়ু ঊৰ্ধ্বগামী হোৱা দেখা যায়। এনেবোৰ ঠাইত বায়ুৰ চাপ কমি যায়। তেতিয়া চাৰিওফালৰ চেঁচা বায়ু আহি খালী হোৱা অঞ্চলটো ততালিকে পূৰ্ণ কৰে। ইয়েই ৪ নং পাঠত শিকি অহা বায়ুৰ পৰিচলন প্ৰক্ৰিয়াৰ সূত্ৰপাত কৰে। এই কথাটো তোমালোকে ৪ নং পাঠতেই পাইছা। নেক্সট কৈছে চোৱা যে পৃথিৱীত উত্তাপৰ তাৰতম্য হোৱাৰ বাবে বতাহৰ প্ৰবাহ সৃষ্টি হয়। এই পৰিস্থিতিবোৰ হ'ল চোৱা, কৈছে মেৰু আৰু বিষুৱ অঞ্চলৰ মাজত উত্তাপৰ তাৰতম্য। তোমালোকে ভূগোলত নিশ্চয় পাইছা। এতিয়া আমি মেৰু অঞ্চল আৰু বিষুৱ অঞ্চল এই দুইটা অঞ্চলৰ বিষয়ে পঢ়িম। কৈছে যে চোৱা, তোমালোকে ভূগোলত নিশ্চয় পাইছা যে বিষুৱৰ নিকটৱৰ্তী অঞ্চলবোৰে সূৰ্যৰ তাপ সৰ্বাধিক পৰিমাণে লাভ কৰে। এইটো কিন্তু সমাজ বিজ্ঞান কিতাপতে তোমালোকে পাইছা। ক্লাছ 6তো আছিল যে কি হয়, আমাৰ পৃথিৱীৰ মাজেৰে এটা ৰেখা পাৰ হৈছে। সেই এডাল ৰেখা হৈছে কি, বিষুৱ ৰেখা। সেই বিষুৱ ৰেখাৰ অঞ্চলত যিসমূহ অঞ্চল আছে, অঞ্চলসমূহ কি হয়, সূৰ্যৰ সন্মুখত পৰে হয়নে নাই? আৰু সূৰ্যৰ সন্মুখ ভাগত যি সৰাসৰিকৈ তাত সূৰ্যৰ পোহৰটো চিধাভাৱে পৰে। সেইকাৰণে লম্বভাৱে মানে চিধাভাৱে পৰাৰ কাৰণে সেই ঠাইবিলাকত কি হয়, অতি গৰম হয়। তো কৈছে এই অঞ্চলবোৰৰ বায়ু উত্তপ্ত হয়। উত্তপ্ত বায়ু ঊৰ্ধ্বগামী হয় আৰু বিষুৱৰ দুয়োফাল ৩ৰ পৰা ৩০ ডিগ্ৰী অক্ষাংশৰ অন্তৰ্গত অঞ্চলৰ শীতল বতাহ সেই খালী ঠাই পূৰ্ণ কৰিবলৈ প্ৰবাহিত হ'বলৈ আৰম্ভ কৰে। এই বতাহ উত্তৰ আৰু দক্ষিণৰ পৰা বিষুৱলৈ বয়। আকৌ মেৰু অঞ্চলৰ বায়ু ৬০ ডিগ্ৰী অংশত অৱস্থিত অঞ্চলৰ বায়ুতকৈ শীতল। এনেবোৰ অক্ষাংশৰ গৰম বতাহ ঊৰ্ধ্বগামী হয় আৰু মেৰু অঞ্চলৰ শীতল বতাহ বৈ আহি তেনেদৰে খালী হোৱা ঠাইবোৰ পূৰ্ণ কৰে। চিত্ৰ ৪.৪ত দেখুওৱা অনুসৰি মেৰুৰ পৰা উচ্চ অক্ষাংশলৈ বতাহৰ সঞ্চালন হয়। এইটো কৈছে। তাৰপিছত কৈছে উত্তৰৰ পৰা দক্ষিণলৈ নাইবা দক্ষিণৰ পৰা উত্তৰলৈ প্ৰবাহিত বতাহ উত্তৰা দক্ষিণাকৈ প্ৰবাহিত হ'ব লাগে। কিন্তু পৃথিৱীৰ আৱৰ্তনৰ বাবে বতাহৰ দিশ সলনি হয়। এইটোও প্ৰশ্ন হ'ব পাৰে যে বতাহৰ দিশ কিয় সলনি হয়? তোমালোকে লিখিবা যে পৃথিৱীৰ আৱৰ্তন মানে ৰোটেশ্যন, আৱৰ্তনৰ ফলে কি হয়, বতাহৰ দিশ পৰিৱৰ্তন হয়। ঠিক আছে। নেক্সট কি কৈছে চোৱা, কৈছে স্থলভাগ আৰু জলভাগৰ উত্তাপৰ তাৰতম্য। তোমালোকে ৪ নং পাঠত জলবতাহ আৰু স্থলবতাহৰ বিষয়ে পঢ়িছিলা। এতিয়া চোৱা কি কৈছে, গ্ৰীষ্মকালত বিষুৱীয় অঞ্চলত স্থলভাগ সোনকালে গৰম হয়। বিষুৱীয় অঞ্চল কি হয়, স্থলভাগ সোনকালে গৰম হয়। আৰু কোনটো কালত? গ্ৰীষ্মকালত মানে গৰমৰ দিনত প্ৰায়ভাগ সময়তে স্থলভাগৰ উষ্ণতা সাগৰৰ পানীৰ উষ্ণতাতকৈ বেছি হয়। স্থলভাগৰ ওপৰৰ বায়ু উত্তপ্ত হয় আৰু ওপৰলৈ উঠে। ইয়াৰ পৰিণতিত জলভাগৰ পৰা স্থলভাগলৈ বতাহৰ প্ৰৱাহ আৰম্ভ হয়। ইয়েই হ'ল কি, মৌচুমী বতাহ। ইয়েই হ'ল কি, মৌচুমী বতাহ। এতিয়া এই মৌচুমী বতাহনো কি, এইটো কিন্তু প্ৰশ্ন আহে। তেতিয়া তোমালোকে এনেকৈ লিখিবা, গ্ৰীষ্মকালত বিষুৱীয় অঞ্চলৰ স্থলভাগ সোনকালে গৰম হয় আৰু প্ৰায়ভাগ সময়তে স্থলভাগৰ উষ্ণতা কি হয়, সাগৰৰ পানীৰ উষ্ণতাতকৈ বেছি হয়। স্থলভাগৰ ওপৰৰ বায়ু উত্তপ্ত হয় আৰু ওপৰলৈ উঠে। ইয়াৰ পৰিণতিত জলভাগৰ পৰা স্থলভাগলৈ বতাহৰ প্ৰৱাহ আৰম্ভ হয়। ঠিক আছে। আৰু এইটোৱে হ'ল কি, মৌচুমী বতাহ। ইংৰাজী শব্দ মনচুন, আৰবীয় শব্দ মৌচম,
মোৰ পৰা আহিছে। মানে এই মৌচুমী শব্দটো ক'ৰ পৰা আহিল সেইটোও কৈছে যে ইংৰাজী শব্দ মনচুন, আৰবী শব্দ মৌচমৰ পৰা আহিছে। আৰবী ভাষাত মৌচমৰ অৰ্থ হ'ল ঋতু। মৌচুমী হ'ল মৌচমৰ অসমীয়া ৰূপ, আৰু এই মৌচুমীটোৱে হৈছে কি মানে মৌচুমী বায়ু বুলি যে কওঁ, এইটো হৈছে মৌচমৰ অসমীয়া ৰূপ। ঠিক আছে, নেক্সট কি কৈছে চোৱা, শীতকালত বতাহৰ গতি বিপৰীতমুখী হয়, ই স্থলভাগৰ পৰা জলভাগলৈ প্ৰবাহিত হয়। এইবিলাক কিন্তু সৰু সৰু কথা মনত ৰাখিবা। এনেকৈ প্ৰশ্ন হ'ব পাৰে যে শীতকালত বতাহৰ গতি কোন দিশে হয়, তেতিয়া ক'বা বিপৰীতমুখী হয়, মানে কি হয় স্থলভাগৰ পৰাহে জলভাগলৈ প্ৰবাহিত হয়। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, বুজি পাইছা? মই খুব লাহে লাহেকৈ বুজাই গৈছোঁ যাতে তোমালোকে ভালদৰে বুজি পোৱা। কৈছে সাগৰৰ পৰা অহা বতাহে জলীয় ভাৱ কঢ়িয়াই আনে আৰু ফলস্বৰূপে বৰষুণ হয়। ই জলচক্ৰৰ মানে ৱাটাৰ চাইকেলৰ এটা অংশ। মৌচুমী বতাহে পানী কঢ়িয়ায় আৰু এই কাৰণে বৰষুণ হয়। মেঘে বৰষুণ দিয়ে আৰু আমাক আনন্দিত কৰে। আমাৰ দেশৰ কৃষকসকলে ফচলৰ বাবে প্ৰধানকৈ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে। মেঘ আৰু বৰষুণৰ লগত জড়িত অনেক লোকগীত আছে। তোমালোকে যদি তেনে কোনো গীত জানা তেন্তে বন্ধুবৰ্গৰ সৈতে গাই উপভোগ কৰা। তোমালোকৰ বাবে তেনেকুৱা এটি গীত আগবঢ়োৱা হ'ল। তোমালোকৰ কাৰণে এনেকুৱা এটা বৰষুণৰ বাবে বহুত গীত আছে কিন্তু এই নানা জাতি জনজাতিসকলৰ মাজত কিন্তু এনেকুৱা বৰষুণৰ বাবে বিভিন্ন গীত আছে। তেনেকৈ তোমালোকক এটা গীতো ইয়াত দি দিছে। এতিয়া চোৱা কি কৈছে, অৱশ্যে এই প্ৰক্ৰিয়াৰ পৰিণতি, আৰু ইয়াতে চোৱা 8.9 দিছে। ইয়াত তোমালোকক দেখিছানে কিছুমান দুটা ছবি দিছে হয়নে নাই? তো এইটো 8.9 দিছে চিত্ৰ। ৰাজস্থানৰ মৰুভূমি দিছে ডেজাৰ্ট অঞ্চল, সাঙুৰি এটা বিস্তীৰ্ণ জলভাগৰ উত্তাপৰ তাৰতম্যৰ বাবে জহকালি মানে ছামাৰ মৌচুমী বতাহ দক্ষিণ পশ্চিমৰ পৰা প্ৰৱাহিত হয়। এই বতাহে ভাৰত মহাসাগৰৰ পৰা বহু পৰিমাণে পানী কঢ়িয়াই আনে। অৱশ্যে এই প্ৰক্ৰিয়াৰ পৰিণতি সদায় মংগলজনক নহ'বও পাৰে। বৰষুণে প্ৰায়ে সমস্যাৰ সৃষ্টি কৰে। তেনে সমস্যাৰ এখন তালিকা প্ৰস্তুত কৰিব পাৰিবানে? তোমালোকে বৰষুণৰ পৰা কি কি সমস্যা হ'ব পাৰে তেনেকুৱা এটা তালিকা প্ৰস্তুত কৰিব পাৰা। তাৰপিছত সমস্যাবোৰৰ উৎপত্তিৰ কাৰণ আৰু সেইবিলাকৰ সমাধানৰ বিষয়ে শিক্ষক আৰু মাৰ দেউতাৰ সৈতে আলোচনা কৰিব পাৰা। প্ৰকৃতিত প্ৰায় এনে কিছুমান পৰিস্থিতিত উদ্ভৱ হয় যিবোৰে কেতিয়াবা অতিশয় দুৰ্যোগ নমাই আনে আৰু মানুহ, প্ৰাণী আৰু গছ-গছনিৰ জীৱনৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰে। তেনে ধৰণৰ দুটা দুৰ্যোগৰ বিষয়ে অধ্যয়ন কৰোঁ আহা। বিজুলী ঢেৰেকনিৰ সৈতে ধুমুহা আৰু ঘূৰ্ণী বতাহ। শীতকালত স্থলভাগ আৰু জলভাগৰ উত্তাপৰ তাৰতম্যতাই উত্তৰ-পশ্চিমৰ শীতল অঞ্চলৰ পৰা বোলা বতাহৰ সৃষ্টি কৰে। এই শীতল বতাহে কিঞ্চিত পৰিমাণেহে পানী কঢ়িয়ায়, গতিকে শীতকালত কম পৰিমাণে বৰষুণ হয়। দুইটা ছবিত তোমালোকক দুইটা কথা বুজাব বিচাৰিছে। নেক্সট দিছে কি চোৱা, যে বিজুলী ঢেৰেকনিৰ সৈতে ধুমুহা আৰু ঘূৰ্ণী বতাহ। বিজুলী ঢেৰেকনিৰ সৈতে কি ধুমুহা আৰু ঘূৰ্ণী বতাহ। ভাৰতবৰ্ষৰ নিচিনা কিছুমান উষ্ণ আৰু আৰ্দ্ৰ বিষুৱীয় অঞ্চলত সঘনে বিজুলী ঢেৰেকনিৰ সৈতে ধুমুহাৰ সৃষ্টি হয়। উষ্ণতা বঢ়াৰ লগে লগে বতাহ সজোৰে ঊৰ্ধ্বগামী হয়। এই ঊৰ্ধ্বগামী বতাহে পানীৰ কণিকাবোৰ ওপৰলৈ কঢ়িয়াই নিয়ে, য'ত সিহঁত ঘনীভূত হয় আৰু পুনৰ তললৈ সৰি পৰে। ঊৰ্ধ্বগামী পানীৰ কণিকা আৰু ঊৰ্ধ্বগামী বায়ুৰ দ্ৰুত চলনৰ ফলত বিজুলী আৰু শব্দৰ সৃষ্টি হয়। এই পৰিঘটনাটোৱেই হ'ল বিজুলী ঢেৰেকনিৰ সৈতে ধুমুহা। তোমালোকে বিজুলীৰ বিষয়ে উচ্চ শ্ৰেণীত পঢ়িবলৈ সুযোগ পাবা। ঠিক আছে, এতিয়া চোৱা কি কৈছে, ধুমুহাৰ সৈতে বিজুলী আহিলে আমি নিম্নলিখিত সতৰ্কতাবোৰ গ্ৰহণ কৰা উচিত। অকলশৰীয়া গছৰ তলত আশ্ৰয় নল'বা। যেতিয়া ধুমুহা চলি থাকিব তেতিয়া কিন্তু তোমালোকে কি কৰিবা, অকলশৰীয়া গছৰ তলত আশ্ৰয় নল'বা। যদি কিবা কাৰণত বনাঞ্চলত থকা তেন্তে সেই অৱস্থাত সৰু গছ এডালৰ তলতহে আশ্ৰয় ল'বা। মাটিত শুই নপৰিবা। ধাতুৰ মাৰি থকা ছাতিৰ তলত আশ্ৰয় নল'বা। তাৰপিছত কৈছে চোৱা, খিৰিকীৰ ওচৰত নবহিবা। মুকলি গেৰেজ, গুদামৰ চালি বা ধাতুৰ চালিৰ আশ্ৰয়ৰ বাবে নিৰাপদ স্থান নহয়। মটৰ গাড়ী বা বাছ আশ্ৰয়ৰ বাবে নিৰাপদ স্থান। তুমি যদি পানীত আছা তেন্তে লগে লগে উঠি আহি
ঘৰৰ ভিতৰত সোমোৱা, এইবিলাক কিন্তু মানে তোমালোকক ধুমুহা চলি থাকিলে মানি চলিব কৈছে। তাৰপিছত কি কৈছে চোৱা, বিজুলী ঢেৰেকনিৰ সৈতে অহা ধুমুহা কেনেকৈ ঘূৰ্ণী বতাহত পৰিণত হয়। তোমালোকে জানা যে পানী জুলীয়া অৱস্থাৰ পৰা বাষ্পলৈ ৰূপান্তৰিত হ'বলৈ হ'লে তাপৰ প্ৰয়োজন হয়। যেতিয়া বাষ্প ঘনীভূত হয় পুনৰ জুলীয়া হয় তেতিয়া পানীয়ে তাপ এৰি দিয়ে নেকি? তোমাৰ কোনো অভিজ্ঞতা এই সন্দৰ্ভত আলোকপাত কৰেনে? কৈছে এতিয়া চোৱা কি কৈছে, ঘূৰ্ণী বতাহৰ গঠন। ঘূৰ্ণী বতাহৰ কেন্দ্ৰবিন্দু এটা শান্ত অঞ্চল। ইয়াক ধুমুহাৰ চকু বুলি কোৱা হয়। এটা বৃহৎ ঘূৰ্ণীবতাহ হ'ল বায়ুমণ্ডলত 10 পৰা 15 কিলোমিটাৰ উচ্চতাত ক্ষিপ্ৰ গতিৰে ঘূৰ্ণায়মান বায়ুৰ পুঞ্জীভূত এটা থোপ। ধুমুহাৰ চকুৰ ব্যাস 10 পৰা 30 কিলোমিটাৰ পৰ্যন্ত হ'ব পাৰে, যিটো চিত্ৰ 8.11 চিত্ৰত তোমালোকে দেখিব পাৰা। কৈছে এই অঞ্চলটো মেঘবিহীন আৰু ইয়াত পাতলকৈ বতাহ বলি থাকে। শান্ত আৰু নিৰ্মল চকুটো চাৰিওফালে চিত্ৰ 8.12 প্ৰায় 150 কিলোমিটাৰ ব্যাপী মেঘে ঢকা অঞ্চল এটা থাকে। এই অঞ্চলত তীব্ৰ গতিযুক্ত বতাহ 150 পৰা 250 কিলোমিটাৰ ঘণ্টা আৰু প্ৰবল বৰষুণৰ সৈতে ঘন মেঘও থাকে। কিন্তু অঞ্চলটোৰ পৰা আঁতৰলৈ বতাহৰ কোব ক্ৰমান্বয়ে কমি যায়। ঘূৰ্ণীবতাহৰ সৃষ্টি এক জটিল প্ৰক্ৰিয়া। চিত্ৰ 8.11ত ইয়াৰ এটা আৰ্হি দেখুওৱা হৈছে। কৈছে মেঘ গঠনৰ আগে আগে পানীয়ে বায়ুমণ্ডলৰ পৰা তাপ গ্ৰহণ কৰি বাষ্পলৈ ৰূপান্তৰিত হয়। যেতিয়া জলীয় বাষ্পই বৰষুণৰ কণিকাৰ ৰূপত পুনৰায় জুলীয়া অৱস্থালৈ ৰূপান্তৰিত হয়, তেতিয়া পূৰ্বে গৃহীত তাপ বায়ুমণ্ডললৈ এৰি দিয়ে। বায়ুমণ্ডললৈ এৰি দিয়া তাপে ইয়াৰ চাৰিওফালৰ বাষ্প উত্তপ্ত কৰে। এই উত্তপ্ত বায়ু ওপৰলৈ উঠিবলৈ ধৰে আৰু ফলত বায়ুৰ চাপ কমিব ধৰে। ধুমুহাৰ কেন্দ্ৰলৈ অন্য ঠাইৰ পৰা বায়ু প্ৰবাহিত হ'বলৈ আৰম্ভ কৰে। এই চক্ৰটোৰ বাৰম্বাৰ সংঘটিত হয়। এই সমুদায় ঘটনা প্ৰবাহৰ শেষত এটা অতি নিম্ন চাপ সৃষ্টি হয়, যাৰ চাৰিওফালে কি হয়, বায়ুৰ স্ৰোত তীব্ৰ গতিৰে ঘূৰ্ণায়মান অৱস্থাত থাকে। বতৰৰ এই অৱস্থাটোক আমি ঘূৰ্ণী বতাহ বুলি কওঁ আৰু এই গোটেই প্ৰক্ৰিয়াটোকে হৈছে কি ঘূৰ্ণী বতাহ। বতাহৰ দ্ৰুতি, বতাহৰ দিশ, উষ্ণতা আৰু আৰ্দ্ৰতাই ঘূৰ্ণী বতাহৰ সৃষ্টি আৰু বিকাশত অৰিহণা যোগায়। এতিয়া তোমালোকক প্ৰশ্ন হ'ব পাৰে এনেকুৱা যে কি কাৰকে ঘূৰ্ণীবতাহ সৃষ্টি কৰে বা কি কাৰকে ঘূৰ্ণীবতাহ সৃষ্টিত অৰিহণা যোগায়। তেতিয়া তোমালোকে এইটো বতাহৰ দ্ৰুতি, বতাহৰ দিশ আৰু উষ্ণতা আৰু আৰ্দ্ৰতা এইখিনি লিখিব লাগিব। এয়া তোমালোকক দিছে 8.11 ঘূৰ্ণী বতাহৰ সৃষ্টি কেনেকৈ হয় এইটো এই ছবিত তোমালোকক বুজাব বিচাৰিছে। আৰু ঘূৰ্ণী বতাহৰ চকুৰ প্ৰতিচ্ছবি 8.12 তোমালোকক দিছে দ্য আই অফ এ চাইক্লোন। আৰু ঘূৰ্ণী বতাহৰ ফলত ওপৰলৈ উঠি অহা জলস্তম্ভনক কেনেকৈ জলটো ওপৰলৈ উঠি আহে সেইটো ইয়াত বুজাব বিচাৰিছে। এতিয়া 8.6 দিছে ঘূৰ্ণী বতাহৰ ধ্বংস লীলা। কি কৈছে চোৱা, ঘূৰ্ণী বতাহে অতি প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিব পাৰে। ধুমুহা শতাধিক কিলোমিটাৰ দূৰত্বত থাকিলেও কোবাল বতাহে উপকূললৈ পানী ঠেলি পঠিয়াব পাৰে। এইবোৰেই হ'ল আসন্ন ঘূৰ্ণী বতাহৰ প্ৰথম আগজাননী। মানে এটা ঘূৰ্ণী বতাহ যে আহিব পাৰে সেইটো তোমালোকে কেনেকৈ জানিব পাৰিবা, সেইটো বতাহে কি কৰে উপকূললৈ পানীটো ঠেলি পঠিয়াব চেষ্টা কৰে। তেতিয়াই আমি বুজিব পাওঁ যে ঘূৰ্ণী বতাহ আহিব পাৰে। বতাহৰ দ্বাৰা সৃষ্টি হোৱা পানীৰ ঢৌ ইমানেই শক্তিশালী হয় যে কোনো মানুহেই তাৰ পৰা নিস্তাৰ নাপায়। ঘূৰ্ণী বতাহৰ চকুৰ নিম্নচাপে কেন্দ্ৰস্থ পানী ওপৰলৈ উঠায়। ঊৰ্ধ্বগামী পানীস্তম্ভৰ উচ্চতা 3 পৰা 12 মিটাৰ পৰ্যন্ত হ'ব পাৰে। ই উপকূল অভিমুখী পানীৰ প্ৰাচীৰ এখনৰ ৰূপ ধাৰণ কৰে। ফলত উপকূলীয় নিম্ন অঞ্চলবোৰত সাগৰৰ পানী সোমাই জীৱন আৰু সম্পদৰ বিস্তৰ ক্ষতিসাধন কৰে। তদুপৰি ই মাটিৰ উৰ্বৰতাও হ্ৰাস কৰে। নেৰানেপেৰা প্ৰবল বৰষুণে বানপানীৰ অৱস্থাৰ অধিক অৱনতি ঘটাব পাৰে। ঘূৰ্ণীবতাহ সংসৰ্গী তীব্ৰবেগী বতাহে ঘৰ-দুৱাৰ, দূৰাবাস আৰু অন্যান্য যোগাযোগ ব্যৱস্থা, গছ-গছনি আদি বিনষ্ট কৰিব পাৰে, লগতে জীৱন আৰু সম্পত্তিৰ প্ৰভূত ক্ষতি সাধন কৰিব পাৰে। ঠিক আছে, এইখিনি আছিল ঘূৰ্ণীবতাহ। এতিয়া চোৱা আৰু কি কৈছে, এইখিনিও ভেৰি ইম্পৰ্টেণ্ট। ঘূৰ্ণীবতাহক পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। আমেৰিকা মহাদেশবোৰত ইয়াক হাৰিকেন বুলি কোৱা হয়। মানে ঘূৰ্ণীবতাহক আমেৰিকাত কি বুলি জনা যায়, হাৰিকেন বুলি জনা যায়। ফিলিপাইনছ আৰু জাপানত ইয়াক টাইফুন বোলে। আৰু ফিলিপাইনছ আৰু জাপানত কি বোলে, টাইফুন বোলে।
তাৰপিছত 8.14 কৈছে বিষুৱৰ নিকটৱৰ্তী অঞ্চলসমূহ য'ত ঘূৰ্ণীবতাহৰ সৃষ্টি হয়, ঘূৰ্ণীবতাহ সমুদায় বিশ্বতে ঘটা পৰিঘটনা। এই ছবিটোত ঘূৰ্ণীবতাহ, টাইফুন ঘূৰ্ণীবতাহ কেনেকৈ হৈছে এইটো লিখি দিছে। হাৰিকেন সেইফালে দেখিছেনে, য'ত মহাদেশবোৰ আছে, আমেৰিকা মহাদেশৰ ফালে হৈছে হাৰিকেন, আৰু এইফালে ফিলিপাইন জাপানৰ ফালে হৈছে কি টাইফুন। নামটোও লিখি দিছে আৰু কেনেকৈ তোমালোকক ৰঙা নীলা এনেকৈ কাৰ চিনেৰে বুজাবলৈ চেষ্টা কৰিছে। ইয়াৰ সাগৰৰ পৰা কেনেকৈ পানীটো যায়, পানীৰ বতাহটো মানে সৃষ্টি হয় কেনেকৈ সেইটো বুজাব বিচাৰিছে। এতিয়া চোৱা কি হৈছে টৰ্নেডো আমাৰ দেশত ইয়াৰ আগমন সঘনে নহয়। টৰ্নেডো হ'ল আকাশৰ পৰা ভূপৃষ্ঠলৈ ব্যাপ্ত চুপিৰ আকৃতি এটুকুৰা ক'লা বৰণীয়া মেঘ। প্ৰায়ভাগ টৰ্নেডোই নিশকতীয়া, কিন্তু এটা প্ৰবল টৰ্নেডোৰ দ্ৰুতি প্ৰায় 300 কিলোমিটাৰ/ঘণ্টা পৰ্যন্ত হ'ব পাৰে। টৰ্নেডো ঘূৰ্ণীবতাহৰ অন্তৰ্ভাগতো গঠন হ'ব পাৰে। ভাৰতবৰ্ষৰ সমুদায় উপকূল, বিশেষকৈ ইয়াৰ পূৰ্ব উপকূলত অত্যন্ত ঘূৰ্ণীবতাহপ্ৰৱণ। ভাৰতৰ পশ্চিম উপকূলাঞ্চলত তীব্ৰতা আৰু সংখ্যাৰ ফালৰ পৰা সিমান ঘূৰ্ণীবতাহৰ প্ৰৱণ নহয়। তাৰপিছত কাৰ্যকৰী সুৰক্ষা ব্যৱস্থা, মানে তোমালোকে কি সুৰক্ষা ব্যৱস্থা ল'বা এই ঘূৰ্ণীবতাহ আহিলে, ঠিক আছে। কৈছে ঘূৰ্ণীবতাহৰ আগজাননী আৰু সতৰ্কীকৰণ সেৱা, চৰকাৰী বিভাগ, বন্দৰৰ প্ৰশাসন, ঘূৰ্ণীবতাহৰ অঞ্চলবোৰত আশ্ৰয়স্থলী নিৰ্মাণ আৰু মানুহক নিৰাপদ ঠাইলৈ ক্ষীপ্ৰ স্থানান্তৰ, প্ৰশাসনিক ব্যৱস্থা, দূৰদৰ্শন। তাৰপিছত কৈছে জনসাধাৰণৰ কৰ্তব্য। জনসাধাৰণৰ কি কৰ্তব্য আছে, ডিউটিজ অফ চিটিজেনছ। কৈছে দূৰদৰ্শন, ৰেডিঅ' অথবা বাতৰি কাকতৰ জৰিয়তে প্ৰচাৰিত সতৰ্কবাণীক অৱজ্ঞা কৰা অনুচিত। আমি ঘৰৰ আৱশ্যকীয় বা সামগ্ৰী, ঘৰচীয়া প্ৰাণী আৰু যান-বাহন আদি সুৰক্ষিত ঠাইলৈ স্থানান্তৰৰ প্ৰয়োজনীয় ব্যৱস্থা কৰা উচিত। পানী আবদ্ধ হৈ থাকিলে তাৰ ওপৰেদি যান-বাহন চলোৱা অনুচিত, কিয়নো বানপানীয়ে বাট-পথৰ ক্ষতি কৰি যাব পাৰে। আৰু আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, চিকিৎসা কেন্দ্ৰ আদিৰ দৰে জৰুৰী সেৱাসমূহৰ ফোন নম্বৰবোৰ মজুত ৰাখিব লাগে। এইবিলাক হৈছে আমাৰ জনসাধাৰণৰ দায়িত্ব বা কৰ্তব্য, এইসমূহ আমি কৰিব লাগে। নেক্সট কি কৈছে চোৱা, ঘূৰ্ণীবতাহ বিধ্বস্ত অঞ্চলত থাকিলে ল'বলগীয়া আন কেইটামান সতৰ্কতা, মানে তুমি যদি ঘূৰ্ণীবতাহ আহে তেনেকুৱা অঞ্চলত বসবাস কৰা, তেতিয়া তুমি কি কৰিবা। কৈছে দূষিত হোৱাৰ সম্ভাৱনা থকা পানী নাখাবা। জৰুৰী অৱস্থাৰ বাবে খোৱা পানী সদায় মজুত ৰাখিবা। তিতি থকা ছুইচ আৰু মাটিত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰ স্পৰ্শ নকৰিবা। বিনা কাৰণত বা ধেমালিতে বাহিৰ নোলোবা। অন্যৰ দাবীৰে উদ্ধাৰকাৰী দলক ব্যতিব্যস্ত নকৰিবা। ওচৰ চুবুৰীয়া আৰু বন্ধুবৰ্গলৈ সহায়ৰ হাত আগবঢ়াবা। এইবিলাক হৈছে তোমালোকৰ কৰণীয় কাম, ঠিক আছে। নেক্সট কৈছে আধুনিক প্ৰযুক্তিবিদ্যাই সহায় কৰিছে। কি সহায় কৰিছে কৈছে আজিকালি আমি অধিক সুৰক্ষিত। যোৱা শতিকাৰ আৰম্ভণিতে উপকূলীয় অঞ্চলৰ বাসিন্দাসকলে আসন্ন ঘূৰ্ণীবতাহৰ বাবে সাজু হ'বলৈ বা নিৰাপদ ঠাইলৈ বাসস্থান স্থানান্তৰিত কৰিবলৈ এদিনতকৈ কম সময় পাইছিল। আজিৰ পৃথিৱীখনত বহুতো বেলেগ, হয়নে নাই? কাৰণ আমি আজিকালি চব বস্তু আগতে মোবাইলতে আপডেট আহি যায়। যদি বৰষুণো আহিব লাগে, সেইটো আমাৰ আজিকালি কি হয়, মেছেজ আহি যায়। যে কৃত্ৰিম উপগ্ৰহ আৰু ৰাডাৰৰ জৰিয়তে আসন্ন কোনো ঘূৰ্ণীবতাহৰ আগমনৰ 48 ঘণ্টা পূৰ্বে ঘূৰ্ণীবতাহ সজাগতা জাননী জাৰি কৰা হয়। ঘূৰ্ণীবতাহ সতৰ্কতা জাননী 48 ঘণ্টা পূৰ্বে জাৰি কৰা হয়। ঘূৰ্ণীবতাহ উপকূলৰ কাষ চাপিলে বাতৰিটোৰ প্ৰতি ঘণ্টা বা প্ৰতি আধা ঘণ্টাৰ অন্তৰে পৰিৱেশন কৰা হয়। ঘূৰ্ণীবতাহে সংঘটিত কৰা ধ্বংসলীলাবোৰ খতিয়ান ৰাখিবলৈ অনেক জাতীয় আৰু আন্তৰ্জাতিক সংস্থাই সহযোগিতাৰে কাম কৰে। এনেকৈ আমি কিন্তু ঘূৰ্ণীবতাহৰ পৰা নিজকে বচাই ৰাখিব পাৰোঁ, আনকো বচাই ৰাখিব পাৰোঁ। আৰু এই পাঠত তোমালোকে কি শিকিলা সেইখিনি ইয়াত দিছে, যে আমাৰ চৌপাশৰ বায়ুৱে চাপ প্ৰয়োগ কৰে। এইখিনি বায়ু তাপ পালে প্ৰসাৰিত আৰু শীতল হ'লে সংকুচিত হয়। গৰম বায়ু ঊৰ্ধ্বগামী হয়, আনহাতে তুলনামূলকভাৱে শীতল বায়ু ভূপৃষ্ঠলৈ অধোগামী হয়। ঊৰ্ধ্বগামী মানে ওপৰলৈ যায়, অধোগামী মানে তললৈ আহে। গৰম বায়ু ঊৰ্ধ্বগামী হ'লে সেই ঠাইত বায়ুৰ চাপ কমে আৰু সেই ঠাইলৈ শীতল বায়ু বৈ আহে। এই সৰু প্ৰশ্ন হ'ব পাৰে ইয়াৰ পৰা বহুত, কিন্তু সেইকাৰণে এই কথাখিনি তোমালোকে খুব মন দি পঢ়িবা। আৰু ছাত্ৰ ছাত্ৰীসকল ইয়াত কি কুৱেশ্যন এনচাৰ আছে সেইখিনিও
মই গোটেইখিনি কুৱেশ্যন আনচাৰ এই পাঠৰ তোমালোকক এই ভিডিঅ'টোৰ শেষফালে দি দিছোঁ। আশা কৰিছোঁ তোমালোকে পাঠটো পঢ়ি ভালেই পাইছা আৰু কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব পাৰা। তোমালোকে আৰু আগন্তুক নতুন ভিডিঅ' লৈ তোমালোকক আকৌ লগ পাম। সকলোৱে ভালকৈ পঢ়িবা, যিখিনি পঢ়াই দিছোঁ পাঠটো এবাৰ নিজে ৰিডিং পঢ়িবা আৰু ভিডিঅ'টো চাই আৰু শুনি পেলাই বুজিবলৈ চেষ্টা কৰিবা। তেতিয়া পাঠৰ কুৱেশ্যন আনচাৰখিনি কৰিবলৈ সহজ হ'ব। আৰু ছাৰ বাইদেউসকলে যদি ভিতৰৰ পৰাও তোমালোকে অনুশীলনীৰ বাহিৰে মানে এই পাঠৰ পৰাও পাঠভিত্তিকো কুৱেশ্যন আনচাৰ দিয়ে, তেতিয়াও তোমালোকে কিন্তু খুব ধুনীয়াকৈ আনচাৰ কৰিব পাৰিবা। ঠিক আছে, আৰু সকলোৱে ভালে থাকিবা আৰু ভিডিঅ'টো এটা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। সকলোকে থেংক ইউ।